এইবোৰ বইলা মাছ বইলা নহয় কি মাছ এইবোৰ কিবা এটা বুলি কয় বইলা নহয় এয়া ফ্ৰাই কৰি আছোঁ মাছ দেই নাৰ বাটৰ মাছ বুলি কিমান দিলা পিঁয়াজ লাগিব এয়া খানি লৈ লৈ ভিতৰত যে আছিলে আনিলোঁ ইয়াত দি দিলোঁ পিঁয়াজ কাটি আছে আদা কোমোৰা আছে আলু গুটি ভাত হ'লে আৰু চফা অকল হেৰিহে কৰি আছে মছলা অকণ দি দিয়াচোন এইবোৰ চাটনি বনাইছে চাটনি এয়া কিহৰ চাটনি বনালা কৈ দিয়া হেৰি নেকি পালেং লাই ধনিয়া সেইটো চাটনি হ'ব অ'কে এইটো মাংস লোকেল ৰান্ধনি ঘূৰি ফুৰিছে কাঁহী বাতি কম হৈছে নি এইবোৰ কোমোৰা দিছোঁ দেই কোমোৰা আলু দিছে ছোৱালী সেই বিহুতহে আহিব নহয় সৰুজনী ইয়ালে ভাতটো খাবি নে নাই খাবি ভাতটো কি ৰকম দিছে এইখন কি টেঙা দিয়ে ধুই ল'বি নেকি এয়া আমাৰ চেনী বাইদেউ মাংস বনাই আৰু এয়া আমাৰ জনী বাইদেউ নামবোৰ আছে এয়া আমাৰ মেইন কাৰিকৰণী এতিয়াহে আহিছে অকণমান আৰু লাগিলে দিম এয়া এতিয়াহে মেইন আহিছে তাৰপৰা তোমাক এইকেইদিনত অকণমান জুই দি দিয়া গৰম পানী অলপমান কৰিব লাগিব নহয় মানে এনেকৈ গোটেই ফেমিলিয়াক মানে বনাই মেলি খোৱাটো মজাই বেলেগ ন সঁচাই যদি বনাই মেলি পথাৰলৈ লৈ যাম আৰু বছ কলপাত পাৰি দিম আৰু এফালৰ পৰা লাইন পাতি হৈ যাব ইয়াত বালি বা মাটি আৰু এনে টেঙা মাৰি দিলে কাঁহৰ বাচনবোৰ ভাল হয় মানে চফা চিকচিকীয়া হৈ থাকে একদম ভালকৈ শুকুৱাই থৈ দিব লাগে এজনী আকৌ আমাৰ মাহী হয় দেই ভনৰ মাহী কিবা এটা কয় দে হেই খাবা দেই কালাৰ হ'বনে ৰেড চিলি জ্বলাটো নে কি তেতিয়া ইটো জলকীয়া নিদিলেও হ'ব নাও অলপ শুকাব হৈ গ'ল আৰু আহা ৰেডি হ'লে আৰু এতিয়া পাত পাৰিব লাগে আৰু পাত বিচাৰি ফুৰিছোঁ গম নি চাই লৈছিলোঁ পিকনিকৰ খানা সেয়াই পিকনিকৰ খানা তাক বাবলুক ভাত ঐ গিলাচত পানী ৰ নতুন বছৰ ধন্যবাদ দিছিল নহয় দিলে দেখোন